আত্মনিৰ্ভৰ অসমৰ প্ৰায় 1 লাখ যুৱক যুৱতীয়ে লাভ কৰিব 5 লাখ টকা পৰ্যন্ত আৰ্থিক সাহায্য এই আঁচনিৰ জৰিয়তে। উদ্দেশ্য মাত্ৰ এটাই, যুৱক যুৱতীসকলক সবলীকৰণ আৰু উদ্যোগীকৰণ কৰাৰ কাৰণে অসম চৰকাৰে এই যুগান্তকাৰী পদক্ষেপ উন্মোচন কৰিছে। এই আঁচনিৰ জৰিয়তে ৰাজ্যত 1 লাখ প্ৰাপ্য ব্যক্তিক 5 লাখ টকা পৰ্যন্ত আৰ্থিক সাহায্য আগবঢ়াব ৰাজ্য চৰকাৰে। এই সিদ্ধান্ত কেবিনেটৰ সিদ্ধান্ত। কেবিনেটৰ বৈঠকত ৰাজ্যৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এই দূৰদৰ্শী প্ৰকল্পটোৰ প্ৰতি চৰকাৰৰ উৎসাহ প্ৰকাশ কৰি কয়, চৰকাৰে ৰাজ্যখনৰ যুৱক যুৱতীসকলৰ বাবে এক অভিলাষী প্ৰকল্প হাতত লৈছে, যি প্ৰকল্পৰ জৰিয়তে ৰাজ্যৰ যুৱক যুৱতীয়ে 2 পৰা 5 লাখ টকালৈকে আৰ্থিক সাহায্য প্ৰদান পাব। আত্মনিৰ্ভৰ অসমৰ অধীনত এই বছৰত 1 লাখ যুৱক যুৱতীক এই ধনৰাশি প্ৰদান কৰা হ'ব বুলি আশ্বাস দিছে কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। কিন্তু তাৰ বাবে আপোনাৰ যিখিনি অৰ্হতা আৰু দক্ষতা লাগিব সেইখিনি কিন্তু আপোনাৰ থাকিব লাগিব। কাৰণ দক্ষতা আৰু শৈক্ষিক অৰ্হতাৰ ভিত্তিত আপোনাক এই পইচাৰ ধনৰাশি দিয়া হ'ব। গতিকে আপোনাৰ যদি দক্ষতা আৰু অৰ্হতা আছে তেনেহ'লে আপুনি 23 ছেপ্টেম্বৰৰ পিছত এই আবেদন কৰাৰ সুবিধা পাব। আকৌ এটা কথা তাৰ ভিতৰত আছে, এই আঁচনিৰ অধীনত 5 লাখ টকা পৰ্যন্ত চৰকাৰে দিম বুলি কৈছে ৰাজ্য চৰকাৰে, কিন্তু তাৰে 50% বৰঙণিয়ে চৰকাৰে দিব। বাকী অংশটো কম সুদৰ হাৰত বেংকৰ দ্বাৰা আপোনাক সাহায্য প্ৰদান কৰা হ'ব। এতিয়া গুৰুত্বপূৰ্ণ কথাটো হ'ল, প্ৰথম 5 বছৰৰ ভিতৰত আপোনাৰ কোনো ধৰণৰ সুদ নলয়। গতিকে সুদ নলয় যিহেতু আপুনি 5 বছৰৰ ভিতৰত নিশ্চিতভাৱে যিকোনো ব্যৱসায়ত আগবাঢ়িব পাৰিব। লগতে 23 ছেপ্টেম্বৰৰ পিছত আপুনি পৰ্টেল যোগে এই আবেদন কৰিব পাৰিব আৰু যিখিনি যোগ্য সেইসকলক চৰকাৰে বাছনি কৰি সেই যুৱক যুৱতীসকলক উদ্যোগীকৰণ আৰু সবলীকৰণৰ ক্ষেত্ৰত এই এটা পৰিমাণৰ ধন বৰঙণি আগবঢ়াব চৰকাৰৰ ফালৰ পৰা। ধন্যবাদ।